আজিৰ এইটো বহুত ভাল ভিডিঅ' হ'ব আপোনালোকে শেষলৈকে চাব পিতলৰ বাচন পিতলৰ বাচন আৰু সকলোৱে ভাত খায় আৰু এনেকুৱাকৈ কিছুমানে ব্যৱহাৰ নকৰাকৈ থৈ দিলে এনেকুৱা দাগ বহি যায় আৰু ধৰকচোন কিছুমানে যেন বতাহ তামোল চূণ চাধা ব্যৱহাৰ কৰে তেতিয়া এনেকুৱা দাগ বহি যায়। নমস্কাৰ সকলোকে, মোৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে গুড ইভিনিং জনাইছোঁ। গতিকে আজি কি বুলি ক'ম, এতিয়া বহুদিনৰ মূৰত আকৌ এটা লং ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাঁহ পিতলৰ বাচন আপোনালোকে কেনেকৈ চাফা কৰিব তাৰ বিষয়ে আছে। দুটা একেবাৰে ঘৰতে আমি ৰেগুলাৰ খাই থকা বস্তু দুটাৰে আমি 1 মিনিটৰ চিকচিকীয়া কৰি দিব পাৰিম। আপোনালোকৰ যদি তেনেকুৱা কাঁহৰ কাঁহী ঘটি বাতি বা শৰাই সঁফুৰা যি আছে আপোনালোকৰ যদি দাগ লাগিছে ক'লা ক'লা কিবা তামোল বতাহ ধৰকচোন চাদা তামোল থৈ দিয়া ক'লা ক'লা হৈছে, তেতিয়া সেইবিলাক আপোনালোকে 1 মিনিটতে চাফা কৰি পেলাব পাৰিব মাত্ৰ দুটা বস্তুৰে। গতিকে মই আপোনালোকক দেখুৱাই দিম কি কি বস্তু আৰু মই নিজে ঘঁহিও দেখুৱাম আপোনালোকক। আপোনালোকে কেৱল ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু কেনেকুৱা হৈছে জনাব। সেই দুটা বস্তু আপোনালোকৰ পাকঘৰত প্ৰতিদিনে থাকে, এটা বস্তু নাথাকিলেও আৰু এটা বস্তু আপুনি চাহৰ বাদে সকলোতে খায় আৰু কিছুমানে সেই বস্তু চাহতো খায়। গতিকে আপোনালোকে ব'লকচোন, মই ভিডিঅ'টো দেখুৱাই দিছোঁ, আপোনালোকে ট্ৰাই কৰি চাব, তেতিয়াহে গম পাব হয় নে নহয়। গতিকে মই নিজে প্ৰমাণ পাইছোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। একেবাৰে চিম্পুলকৈ দেখুৱাইছোঁ, কাৰণ মোৰ ছোৱালীকেইজনীৰ কাৰণে বেছি দেৰি কৰি থাকিব নোৱাৰোঁ, সাধাৰণকৈ অকণকৈ দেখুৱাই দিছোঁ। আপোনালোকে কেৱল ট্ৰাই কৰি চালে নিজে বুজি পাইছোঁ। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যায় আৰু শেষত কৈ দিওঁ, যদি পেজটো ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি ল'ব। আজি বহুত দিনৰ মূৰত লং ভিডিঅ', এনেই ৰিল চিল সৰু সৰু দি আছোঁ, কিন্তু লং আপোনালোকে 1 মিনিটত চিকচিকা হৈ যাব। এইয়া মই পানী অকণমান দি শুকাই আছিলে, পানী অকণ দি তিয়াই লৈছোঁ। এয়া দেখিছেনে, এইটো কি কাটিছোঁ, এইটো নেমু হয়, এইটো পকি গ'ল, খাব নোৱাৰি। তাকেই ভাবিছোঁ এইখিনি চাফা কৰি লওঁ আৰু লগতে আপোনালোকক এয়া দেখুৱাই দিছোঁ পকি গ'ল নেমুটো। আৰু ইয়াৰ লগত আমি নিমখ ল'ম, এইটো নিমখৰ পেকেট মই লৈ লৈছোঁ। বেলেগ একো দিব নালাগে, চাৰ্ফ চাবোন আপোনালোকে দিলেও দিব পাৰে, চাৰ্ফ আৰু কলগেটো দিলেও দিব পাৰে, কিন্তু সেই দুটা বস্তু নিদিয়াকৈ মই আজি এইটো ব্যৱহাৰ কৰি চাইছোঁ। এনেকৈ বৰ ধুনীয়াকৈ চাফা হৈ গৈছে, আপোনালোকে সেইকাৰণে দেখুৱাই দিছোঁ। চাওক, নেমু এডোখৰ কাটি লৈছোঁ আৰু নিমখ ধুনীয়াকৈ ছটিয়াই লৈছোঁ। লৈ মই থালখন ধুনীয়াকৈ ঘঁহি দিম, দেখিব নহয় আপোনালোকে এবাৰতে কি ধুনীয়া চিকচিকীয়া হ'ব। আৰু যদি 2বাৰ 3বাৰ ঘঁহি দিয়ে চব দাগ আঁতৰি যাব। আপোনালোকে নিজে কৰি চালে গম পাব। মই একো দিয়া নাই ইয়াতে চাৰ্ফ চাবোন আৰু কাঁহত আপোনালোকে কলগেট দিও চাফা কৰিব পাৰে, কলগেট নেমু টেঙা দিও আপোনালোকে ধুনীয়াকৈ চাফা কৰিব পাৰে। মই আজি কলগেট নিদিয়াকৈ যিটো বস্তু মোৰ নষ্ট হয় খাব নোৱাৰোঁ ভাবিছোঁ চাফা কৰি লওঁ পেলাই দিয়াতকৈ। দেখিছেনে, প্ৰথম এবাৰতে মই লাহে লাহে ঘঁহি দিওঁতে ইমান ধুনীয়া চাফা হৈ গ'ল। এইখন মই ধুনীয়াকৈ বতাহখন আপোনালোকক একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ। তামোল চূণ চাধা খোৱা দাগ বহুত হৈছিলে, একো দিয়া নাই, নিমখ অকণ বেছিকৈ দিছোঁ, বালিৰ দৰে নিমখখিনি দি নেমু টেঙাৰে ঘঁহি দিছোঁ। মই জাবৰো বেলেগ একো লোৱা নাই। আৰু আপোনালোকে চাই জনাব কেনেকুৱা পাইছে। এনেকুৱাকৈ আপোনালোকে প্ৰয়োজনীয় ভিডিঅ' কিছুমান পাই থাকিব। এতিয়া চাবচোন বৰ্তমান কি ধুনীয়া জিলিকিব, দেখিছেনে। এয়া দেখিছে কেইমিনিট হ'ল, 1 মিনিট হোৱাই নাই ঘঁহা, চাফা হৈ গ'ল, দেখিছে ইমান ধুনীয়াকৈ।